কিনো কথা কৈ থাকা এৰা মিছা মিছি এনে কিয় টেনশ্যন কৰি থাকা পৰীক্ষাৰ ৰিজাল্টহে দিব আৰু সেইটো কিবা মাথা ঘূৰি থাকিব লগা কথা হ'ল নেকি আৰু হলিউডৰ চলটো লাগি টেনশ্যন লাগব আৰু চলিৰা ও চেংকি মৰম লগালি তই ও চেং পগলা কৰিলি তই টাং নাং 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 হাও এই দিন দেপৰে কোনে ফোন কৰে মাক চকলাই ও ৰে পয় লাগা কি কৰি আছ তই বইনা লালা কি কৰি থাকিম আৰু বেৰে পুৱাই পুৱাই ঘুমাই আছো আৰু হে ৰ তই পিছে এটা কথা গম পাইছা না নাই কি কথা কৈ বাপ বাপ হেফে হেফে মৰি আছা আকা তই ও আজি আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিব বোলে আকা এতিয়া দেখোন বাতৰিত দি আছে থৈ মাক চকলাই সেইটো কিবা টেনশ্যন ল'ব লগা কথা হ'ল নেকি পৰীক্ষাৰ ৰিজাল্ট দিব দে এনাইও ফেল তেনাইও ফেল হা কি কয় ভাই তোৰ কি অলপমান ভয় চয় লাগা নাই থৈ পাঠিয়া ভয় নামৰ শব্দটো মোৰ ডিক্সনাৰীতে নাই আৰু তই মোক ভয়ৰ কথা কবা হা পৰীক্ষা ফেল হলেও হ'ল পাছ হলেও হ'ল বাদ দে দে হ'ব দে পিছে মই বেলেগ বেলেগে ফোন কৰো তোক ফোন কৰি তো কাম নাই তোৰ পৰীক্ষাৰ প্ৰতি মন কাম নাই অ দে যাৰবাৰ কৰা কৰি থাক মই ঘুমাও মাক চকলাই মোক পৰীক্ষাৰ কথা কবা আহে এনথে বা কাৰ মুৰা লাগছে কি বা কৰব মোৰো বাৰু টেনশ্যন নাই মই ফেল করলেও টেনশ্যন নাই পাছ করলেও টেনশ্যন নাই এনাই মোক নপঢ়ব আৰু ঐ মৰম না তোৰ সময় অভ্যাস নাই হোৱা নাই হে ৰহে পিতে উঠিম ৰ কি তহঁতৰ এমান আপটেনি হৈছে তই কি গম পাৱ নাই পৰীক্ষা ৰিজাল্ট ওলাইছি তাতে মোৰ কিডাল হ'ল কাৰোবাৰ চলিয়ে পৰীক্ষা দিছে ৰিজাল্ট দিছে পাছ কৰছে হ'ল তাতে মোৰ কিডাল হ'ল হা তই পৰীক্ষা দিয়া নাছিলি পাহৰিলি নেকি তই মই বাৰু দিবাৰ দাই দিছো দে আৰু মইতো ফেল করলেওতো তহঁতে একো নেদা পাছ করলেও একো নেদা দে মোকতো আৰু কিয় ধৰবা লাগে আৰু মই বাৰু ফেল বুলিয়ে ধৰছো আকৌ ফোন কৰে দেখোন এই কি হলে কিয় মাৰছা ফোন ঐ পয় লাগা তই গম পাইছা না গম পাইছা না তই এনে কিয় মিছা কথা কৈছিল তই দেখো একেবাৰে ফাঁস হৈ আহিছা আকা থৈ তই কি এপ্ৰিল 1 তাৰিখত মাইছা নেকি বেলেগ পুৱাই পুৱাই ভুৰকা পাইছা মোক মই থাক তই বোলে ফাৰ্ষ্ট হৈছা আকৌ ঐ হা কি কহে পিঠাই মাক চকলাই মই ফাঁস হৈছো মই তোক লেখাই নাছিলো দে হ'ব দে পাছ কৰছো এতিয়া ভালে হ'ল এতিয়া মোক এতিয়া গাড়ীখনকে কিনে আনি দিবি তইতো কৈছিলি ভাই মই যদি ফাৰ্ষ্ট হৈ পাছ কৰাৰ পৰা মোক এখন গাড়ী আনি দিম বুলি মাক চকলাই আজি বহুত ডাঙৰ পাৰ্টি হৈ যাব বাপ বাপ এই পয়া লাগাই বেয়াকে পাছ করলা দেই বাপ বাপ এই রিজাল্ট ফাটেই দিছে ভাই ময়ো তাকে ভাবছো কি দেখোন একো পঢ়াও নাছিল সি ইমান ডাঙৰ ৰিজাল্ট কৰিলে ঐ চলিয়াত কি কৰি আছে তোন তাতে আমাৰ ঘৰত মই ৰিজাল্ট ফাটি দিছো জলদি ওই ভাই তোর কথাকে কৈছিলো তোর পঢ়াও নাছিলি কেনকে পাছ করলি তই সেইকাৰণে মোৰ লগ হবে তোন তাতো নহয় পঢ়া পঢ়া চলি কেইটাৰ লগতে লগ হোৱা মই নৰবা পাৰো কিন্তু মোৰ বুদ্ধি আছে না সেইগিলা বাদ দি এতিয়া আমাৰ তাত চাহ খাবা যাওঁ জয়টো ফি যৌ